নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবীত কামপুৰত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে কামপুৰত খিলঞ্জীয়া সামগ্ৰী ঐক্য মঞ্চৰ উদ্যোগত সাব্যস্ত কৰা হয় এই তীব্ৰ প্ৰতিবাদ। কা বাতিল কৰাৰ লগতে কা বিৰোধী আন্দোলনত কাৰাবন্দী হৈ থকা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। প্ৰতিবাদ কৰি আছো, প্ৰতিবাদ কৰি থাকিম। একমাত্ৰ কথা হ'ল কা আমি অসমবাসী ৰাইজে কেতিয়াও নামানো। কা বাতিলৰ দাবী আমি কৰি যাম আৰু এই কা আন্দোলনত যোৱা ডিচেম্বৰ মাহতে অখিল গগৈকে ধৰি যি চাৰিজন ব্যক্তিক কাৰাৰুদ্ধ কৰি ৰাখিছিল, NIAৰ জৰিয়তে যাক কাৰাৰুদ্ধ কৰাৰ ব্যৱস্থা কৰিছিল, এই NIAৰ জৰিয়তে কাৰাৰুদ্ধ কৰি বাকী তিনিজনক এৰি দি অখিল গগৈক আজি কুপতি এৰি নিদিয়াৰ প্ৰতিবাদ আমি বাৰে বাৰে কৰি আহিছোঁ আৰু কৰি যাম। আমি অসমৰ চৰকাৰ তথা ভাৰত চৰকাৰক এই ফেচিষ্ট ৰাজনীতি ত্যাগ কৰি এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ফেচিবাদ ত্যাগ কৰা, গণতন্ত্ৰক সন্মান কৰিবলৈ শিকা আৰু গণতন্ত্ৰৰ বিৰুদ্ধে যদি তোমালোকে এনেধৰণে মানুহক এৰেষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰা তেনেহ'লে গণতন্ত্ৰৰ বিৰুদ্ধে অসমৰ ৰাইজ জাগৃত হ'বলৈ বাধ্য হ'ব। অখিল গগৈক যদি তোমালোকে অতি শীঘ্ৰে মুক্তি কৰি নিদিয়া, ইয়াৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। আৰু আমি ক'ব বিচাৰিছোঁ তোমালোকে অতি কম দিনৰ ভিতৰত, অন্ততঃ এসপ্তাহৰ ভিতৰত অখিল গগৈক তোমালোকে মুক্তি দিয়াৰ ব্যৱস্থা কৰা, নহ'লে অসমৰ ৰাইজে কেতিয়াও সহ্য নকৰিব। আমি কা বাতিল হ'বই লাগিব। আমি কোনো কাৰণত অসমবাসী ৰাইজে কা আমি নামানো। এখন জাতি ধ্বংসী আইন আৰু এই আইনৰ জৰিয়তে অসমীয়া জাতি সৰ্বশান্ত হ'ব। আমাৰ ভাষা সংস্কৃতি সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব, বিলুপ্তিৰ পথত গুচি যাব। গতিকে কা আমি নামানো, কা বাতিল হ'বই লাগিব। আৰু কা বিৰোধিতা কৰাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা কৃষক নেতা অখিল গগৈক আজি 7 মাহৰ অধিক কাল ধৰি পেলাই কাৰাৰুদ্ধ কৰি ৰাখিছে এই বিজেপি RSSৰ ভ্ৰষ্টাচাৰী চৰকাৰে, সৰ্বানন্দ সোণোৱাল চৰকাৰে, নৰেন্দ্ৰ মোদী চৰকাৰে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অতি শীঘ্ৰে অখিল গগৈক মুক্তি প্ৰদান কৰিব লাগে। ইয়াৰ লগে লগে অসমৰ সুসন্তান দেৱঙ্গনা কলিতা, তেওঁক কা আন্দোলনৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁক দিল্লীত কাৰাৰুদ্ধ কৰি ৰখা হৈছে। দেৱঙ্গনা কলিতাকো অতি শীঘ্ৰে মুক্তি কৰি দিবৰ কাৰণে আজি আমি এই কাৰ্যসূচী সমগ্ৰ অসম জুৰি গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি অখিল গগৈ, দেৱঙ্গনা কলিতাক মুক্তি কৰি দিয়া নহয়, কা বাতিল কৰা নহয়, তেতিয়াহ'লে আমি সমগ্ৰ অসমবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম অব্যাহত ৰাখিম। কামপুৰৰ পৰা ব্যুৰ' ৰিপৰ্ট, টাইম নিউজ।